মই এইবাৰ বিধানসভাতো এই কথাটো অতি স্পষ্টভাৱে আমাৰ দলক প্ৰতিনিধিত্ব কৰি কৈছো যে জুবিন গাৰ্গৰ হত্যাকাৰী কোন অসমে জানিব বিচাৰিছে। অসমে জানিব বিচাৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীৰ সৈতে ৰজাঘৰীয়াৰ কি সম্পৰ্ক, এই কথা জানিব বিচাৰিছে। অসমে জানিব বিচাৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীৰ সৈতে বিজেপি দলৰ কি সম্পৰ্ক, এই কথা জানিব বিচাৰিছে। আৰু জুবিন গাৰ্গৰ হত্যাকাৰীসকলে ন্যায়, জুবিন গাৰ্গৰ হত্যাকাৰীসকলে শাস্তি পাবনে নাই, জুবিন গাৰ্গে বা অসমবাসীয়ে ন্যায় পাবনে নাই, এই কথা অতি স্পষ্টভাৱে বুজিছো। খালি দেখা যাওক তেওঁলোকে কি চাৰ্জশ্বিট দিয়ে, চালে বেৰে কোবাই ভুৱা ভুলে ভালে যদি তেওঁলোকে চাৰ্জশ্বিট দিয়ে এই কথাটো নহ'ব। এই চাৰ্জশ্বিটৰ জৰিয়তে দুখীয়া শাস্তি পাব লাগিব, দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব লাগিব আৰু অসমৰ এটা অমৰ ৰত্নক যিধৰণে তেওঁলোকে আৰু এই কথাটো গোটেই বিশ্বব্যাপী জানিব লাগিব যে অসমত কঠোৰ আইন ব্যৱস্থা আছে। অসমৰ সম্পদৰ ওপৰত, অসমৰ মানুহৰ ওপৰত, অসমত যদি বেয়াকৈ চোৱা যায় তেওঁলোকৰ প্ৰতি চৰকাৰ অত্যন্ত কঠোৰ, এই কথাটো দেখুৱাব লাগিব, পাৰিব লাগিব। কিন্তু দেখা গৈছে যে বিজেপি বা ৰজাঘৰীয়া এইটোৰ লগত যেনেদৰে সম্পৃক্ত, তেওঁলোকে ৰজাঘৰীয়াসকলক এক্সক্লুড কৰি তেওঁলোকক বাদ দি সকলো তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ গ'ল। আমাৰ প্ৰশ্ন আছে, প্ৰশ্নবোধক আছে আৰু এই কথাবিলাক আমি অতি স্পষ্টভাৱে এই প্ৰতিবেদন দাখিলৰ পিছত আৰু ক'ম। অসমবাসী আশা কৰা ধৰণে চাৰ্জশ্বিটত কিবা থাকিব বুলি আপুনি ভাবেনে? আহিলে নিশ্চিত